Patanjali Yoga Sutra, chapter 1, verse 31. Yate koise, Dukha dormanasya anga mejayatva swasa prashvasaha bikshepa saha bhubaha. Ako ebar repeat korisu. Dukha dormanasya anga mejayatva swasa prashvasa bikshepaha saha bhubaha. 1.20 আমি 9টা অবস্টেকলস বা বাধাৰ কথা আমি পঢ়িছিলোঁ এতিয়া এই বাধাকেইটাই আমাৰ বডিত আৰু মনৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাব ফাৰ্ষ্টতে কৈছে দুখ দিব আমাৰ বডিত পেইন কৰিব বডিত ফিজিক্যালি হওক মেণ্টেলি হওক আৰু যোনটো বস্তু আমি মেণ্টেলি ফেচ কৰোঁ ফাৰ্ষ্টতে মেণ্টেলি হয় সাইকোসোমেটিক তাৰ পিছত ফিজিক্যালি আমি সেই বস্তুটো ফিল কৰোঁ এতিয়া এইবিলাক ভুল ধৰণৰ ভ্ৰান্তি দৰ্শনা আলেশা অবিৰাতি কামটো মই পেণ্ডিং কৰি থৈ দিলোঁ নকৰিলোঁ তো এইবিলাক টেনশ্যন আহিল নে মোৰ মূৰত গতিকে সেই টেনশ্যনটো বাঢ়ি যাব গতিকে সেই টেনশ্যনটো বঢ়াৰ ফলত মই বেলেগ ধৰণৰ ধৰি লওক ফিজিক্যাল প্ৰব্লেমো ফেচ কৰিম মোৰ ধৰি লওক কনষ্টিপেশ্যন প্ৰব্লেম হ'ব খাবলৈ মন নাযাব গতিকে ফাৰ্ষ্টতে দুখ আহি যাব গতিকে এইটো এটা ফাৰ্ষ্ট ৰিজন হ'ব তাৰপিছত কৈছে ডৰ মানেশ্যা মানে হ'ল মেণ্টেল যোনটো মই ক'লোঁ গতিকে সেই বস্তুটো ভাবি মোৰ মেণ্টেলি প্ৰব্লেম হ'ব ডিপ্ৰেশ্যন আহিব এংজাইটি আহিব ছেডনেছ আহিব গতিকে এই গোটেইবিলাক আহিব আৰু আহি লাষ্টত ফ্ৰাষ্ট্ৰেশ্যন হ'ব তাৰমানে নিজৰ ওপৰতে ফ্ৰাষ্ট্ৰেশ্যন হ'ব মই কিয় এইটো কৰিলোঁ আৰু আকৌ তেনে ভুল ধৰণৰ ভাবো আহিব যে মোৰ লগতে কিয় হ'ল কিন্তু মইতো ফাৰ্ষ্টতেই কামটো ভুলকৈ কৰিছোঁ ন গতিকে মই যদি ভালকৈ কৰিলোঁ হয় আজি মই এইটো ফেচ নকৰিলোঁ হয় গতিকে দুখ আহিব ডৰ মানেশ্যা আহিব ফিজিকেলি মেণ্টেলি ছেডনেছ এংজাইটি ফ্ৰাষ্ট্ৰেশ্যন ডিপ্ৰেশ্যন মাইজেৰি এইবিলাক চব থটছবিলাক আহিব তাৰপিছত কৈছে অংগা মেজায়তবা এতিয়া এই বস্তুবিলাক মেণ্টেলি হোৱাৰ পিছত আমি অংগা মেজায়তবা অংগা মানে বডি পাৰ্টছ অংগা মেজায়তবা গতিকে বডিৰ ওপৰত কেনেকুৱা ধৰণৰ আমি প্ৰব্লেম ফেচ কৰিম গতিকে আমি যেতিয়া নাৰ্ভাছনেছ আহি যাব মনত সেইটো বহুত ভাবি মোৰ টোপনি নহা হ'ব টোপনি নহাৰ পিছত মোৰ গা বেয়া লাগিব দেন ট্ৰেম্পলিং মানে যেতিয়া হাত ভৰি কঁপনি উঠে কি হ'ব এতিয়া মোৰ লগত কিয় হ'ল এইবিলাক মেণ্টেল প্ৰব্লেমেই হয় গতিকে সেই 9 অবষ্টেকলছবিলাক আমি যদি ইগন'ৰ কৰোঁ সেনেকুৱা ধৰণৰ ইগন'ৰেঞ্চে আমাৰ বডিৰ ওপৰত এনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব দুখ দিব ডৰ মানেশ্যা মানে মেণ্টেল ফ্ৰাষ্ট্ৰেশ্যন ডিপ্ৰেশ্যন দেন কৈছে অংগা মেজায়তবা এইবাৰ আমাৰ বডিৰ ওপৰত প্ৰভাৱ পেলাব তো আমাৰ উইকনেছ ট্ৰেম্বলিং দেন কনষ্টিপেশ্যন এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব তাৰপিছত কৈছে শ্বাস মিনছ আমি ইনহেল দেন প্ৰশ্বাস মিনছ এক্সেল আমাৰ ডিপ ইনহেল ডিপ এক্সেল হ'ব কি হ'ব এতিয়া যেতিয়া আমি নাৰ্ভাছ হওঁ তেতিয়া আমাৰ উশাহটো খুব বেছি ফাষ্ট আমি লওঁ বা যেনেকুৱাকৈ আমি দৌৰিলে কৰোঁ গতিকে সেইবিলাক ধৰণৰ ভাৱ আমি যেন নিজৰ হাৰ্ট বিটটোৱে খুব বেছিকৈ শুনিবলৈ পাইছোঁ নট নৰ্মেল গতিকে নৰ্মেল ব্ৰিথ নহয় আমাৰ ৰেছপিৰেটৰী ৰেটটো বাঢ়ি যায় গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেম হয় তাৰপিছত কৈছে বিক্ষেপ হয় এতিয়া শ্বাস প্ৰশ্বাস বিক্ষেপ মানে এই গোটেইবিলাক বিক্ষিপ্ত কৰি দিব আমাৰ উশাহ নিশাহ লোৱা প্ৰচেছ আমাৰ টোপনি যোৱা চাইকেল আমাৰ ডাইজেষ্টিভ ছিষ্টেম আমাৰ মেণ্টেল ষ্টেবিলিটি নাথাকিব ফ্ৰাষ্ট্ৰেশ্যন আহিব এই গোটেইবিলাক বিক্ষেপ কৰি দিব মানে ডিষ্ট্ৰেক্ট কৰি দিব ইণ্টাৰনেল এটা ডিষ্টাৰবেঞ্চ ক্ৰিয়েট কৰি দিব তাৰপিছত কৈছে চাহা ভূবাহা মানে মেণ্টেল আৰু ফিজিকেলি আমি একেলগে ভুগিব লাগিব এই 9 অবষ্টেকলছে আমাক ইমান বেয়াকৈ প্ৰভাৱ পেলাব পাৰে গতিকে আমাৰ মনৰ ভাৱবিলাক আমি শুদ্ধ কৰি ৰাইট কেনেকৈ ভাবিব পাৰোঁ ভ্ৰান্তি দৰ্শনা ভুল থটছবিলাক নাভাবি পেলাই মই নিজকে কেনেকৈ এৱেৰ কৰিব পাৰোঁ নিজৰ কোৱালিটিজবিলাকে কেনেকৈ এৱেৰ কৰিব পাৰোঁ এই গোটেইবিলাক জাগ্ৰত কৰিবলৈ আমি ঈশ্বৰ প্ৰণিধান আমি ভালকৈ কৰিব লাগিব আৰু যদি এই 9 অবষ্টেকলছে মোক এবাৰ ধৰি লয় তেনেহ'লে মই অংগা মেজায়ত বা শ্বাস প্ৰশ্বাস দুখ ডৰ মানেশ্যা এই গোটেইকেইটা বস্তু আমি ভুগিব লাগিব